एक्सप्रेशन डाला দৰঙত জীৱন্ত মহাৰাসত কৃষ্ণৰে বিলীন হ'ল 100 গোপিনী। দৰঙত পবিত্ৰ শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া মহোৎসৱত পৰম পুৰুষেৰে 100গৰাকী মহিলা গোপিনীৰ বেশ ধাৰণ কৰি জীৱন্ত মহাৰাসৰ সৃষ্টিৰে চমক দিয়াই নহয়, এক দৃষ্টিনন্দন পৰিৱেশ গঢ়ি তোলে। ৰংগতীৰ্থ কলাকেন্দ্ৰ দৰঙৰ ব্যৱস্থাপনাত আৰু দাসদাৰৰ সহযোগত যোৱা 18 নৱেম্বৰৰ পৰা নিৰবিচ্ছিন্নভাৱে ক্ৰমে চিপাঝাৰ, দীঘিপাৰ, নামখলা, ভোৰাগড় আৰু কুৰুৱাত বৃন্দাবন সদৃশ ৰাসস্থলী গুৰুজনাৰ কেলিগোপাল নাটৰ আধাৰত ৰাস মধুৰম মহাৰাসত মক্ত হৈ মধুৰম পৰিৱেশ সৃষ্টি কৰে। নগাঁও জিলাৰ শ্ৰী শ্ৰী বাঘৰগংগা সত্ৰৰ সত্ৰাধিকাৰ হিৰুপ্ৰসাদ মহন্তৰ পৰিচালনা আৰু সাংস্কৃতিক সংগঠক মৃত্যুঞ্জয় ডেকা আৰু জ্যোতিপ্ৰসাদ ডেকাৰ তৎপৰতাত ৰূপায়ণ হোৱা দৃষ্টিনন্দন শ্ৰীকৃষ্ণৰ সৈতে 100 গোপিনীৰ দৃষ্টিনন্দন জীৱন্ত মহাৰাস। এবাৰ উপভোগ কৰোঁ আহক AIN লাইভৰ এক্সক্লুচিভ প্ৰতিবেদন।